নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালেই আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ গোলাঘাটৰ দেওপানী দুৰ্গা মন্দিৰলৈ। এই মন্দিৰটোক আপোনালোককো অকণমান দেখাম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক কৰি দিব। আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা দেওপানী মন্দিৰলৈ আহিছোঁ। দেওপানী মন্দিৰ ভাগ গোলাঘাট ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ সীমাতে অৱস্থিত। এয়া হৈছে নামবৰ হাবি। আমি নামবৰ হাবিৰ মাজে মাজে এয়া মন্দিৰলৈ আগবাঢ়িছোঁ। মন্দিৰলৈ সোমোৱা ৰাস্তাৰ মুখতে এনেকৈ ধুনীয়াকৈ এখন তোৰণ বনাই থোৱা হৈছে। এই ৰাস্তাটোৰে গ'লেই মন্দিৰ ভাগ পোৱা যায় আৰু চাৰিওপিনে এনেকুৱা দোকান আছে, তাৰ পৰা প্ৰয়োজনীয় পূজাৰ সামগ্ৰী কিনিব পাৰি। আমি আমাৰ প্ৰয়োজনীয় শৰাই দিবৰ বাবে সকলো সামগ্ৰী কিনিলোঁ আৰু ইয়াত এটা কথা প্ৰচলিত আছে যে ইয়াত নিজৰ মনোকামনা ভাবি পেলাই মন্দিৰৰ পিছপিনে থকা বটগছত ৰঙা সূতা বান্ধিলে সেই মনৰ আশা পূৰণ হয়। গতিকে আমি প্ৰয়োজনীয় সেয়াও লৈ ল'লোঁ আৰু এয়া মুখ্য গেটৰ মাজেৰে আমি মন্দিৰলৈ আগবাঢ়িছোঁ। মন্দিৰত আমি যিদিনা গৈছিলোঁ সেইদিনা বিবাহ অনুষ্ঠানো হৈছিলে। এয়া দৰা কইনা আৰু বৰযাত্ৰী চাওকচোন, গোটেই চাৰিওপিনে মানুহৰ ভিৰ লাগি আছিলে। এই মন্দিৰ ভাগ বহুত প্ৰসিদ্ধ, গতিকে অসমৰ বিভিন্ন জিলাৰ পৰা ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা যাত্ৰী আহে। গতিকে সেইদিনাও বহুত মানুহ আছিলে। দেওপানী দুৰ্গা মন্দিৰ ভাগলৈ মই আগতে দুবাৰ গৈছোঁ আৰু এয়া মোৰ তৃতীয় দেৱী দুৰ্গাক দৰ্শন। সঁচাই এই মন্দিৰ ভাগলৈ গ'লে সঁচাই নিজৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ নিচিনা লাগে। এয়া প্ৰথমে চাকি বন্তি জ্বলাই দেৱীক পূজা অৰ্চনা কৰিছোঁ। ইয়াত ধুনীয়াকৈ নিৰ্দিষ্ট জেগা আছে, তাতে সকলোৱে শৃংখলাবদ্ধভাৱে চাকি বন্তি জ্বলায় আৰু তাৰপাছত মুখ্য মন্দিৰ ভাগ, সেয়া মুখ্য মন্দিৰ ভাগলৈ গৈছোঁ। যিহেতু আমি দুপৰীয়া সময়ত গৈ পালোঁগৈ, গতিকে অলপ সময়ৰ কাৰণে মুখ্য মন্দিৰৰ দুৱাৰ বন্ধ আছিলে। আমি অলপ সময় তাতে ঘূৰিলোঁ, তাৰ চাৰিওপিনৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিলোঁ। তাৰ পাছতে আমি দেৱীৰ চৰণত আমাৰ শৰাইভাগ অৰ্পণ কৰিলোঁ। এয়া হৈছে মন্দিৰৰ দৃশ্য। মন্দিৰৰ একেবাৰে ভিতৰত ভিডিঅ' কৰিবলৈ ভাল নালাগিলে, গতিকে মন্দিৰৰ এয়া বাহিৰৰ যিখন বাৰাণ্ডা বুলিয়েই ক'ব লাগিব, সেয়াৰে দৃশ্য। আৰু এয়া চাওকচোন, বটগছবিলাকত সকলোৱে নিজৰ মনোবাঞ্ছা ভাবি পেলাই ৰঙা সূতা বা ৰঙা ৰছী ইয়াতে এনেকৈ মাৰে। আমিও নিজৰ মনোবাঞ্ছা মনতে ভাবি পেলাই ইয়াতে ৰঙা ৰছী বান্ধিলোঁ। আৰু কথিত আছে যে যদি আপোনাৰ মনোকামনা পূৰ্ণ হয়, আপুনি আকৌ এবাৰ গৈ দেৱীৰ ওচৰৰ সেই নিজৰ বান্ধি থোৱা সূতাডাল বা যিকোনো সূতা খুলি আহিব লাগে, গাঁঠিটো খুলি দিব লাগে। আজিৰ ভিডিঅ'টোত ইমানেই। আপোনালোকেও নিশ্চয় দুৰ্গা মন্দিৰ ভাগলৈ গৈছে আৰু যদি কোনোবা যোৱা নাই, সময় সুবিধা অনুযায়ী মিলাই কেতিয়াবা গৈ চাবচোন। আৰু আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি